হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আপোনালোকে দেখি চাগে গম পাইছে মই আজি কি বনাবলৈ গৈ আছোঁ। হয়, মই আজি নাৰিকল লাড়ু বনাবলৈ গৈ আছোঁ। আৰু নাৰিকল লাড়ু সকলোৱে বনাবলৈ জানেই, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত দেখাওঁ। আৰু সকলোৰে বনোৱা প্ৰচেছবিলাক বেলেগ বেলেগ থাকে। আৰু যিহেতু এতিয়া বিহু আহি আছে, সেইটো কাৰণে মই নাৰিকল লাড়ু কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ। তেন্তে ব'লক আজি নাৰিকল লাড়ু বনাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হয় চাই লওঁ। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে নাৰিকলটোতো লাগিবই। এই নাৰিকলটো মোক লগৰ এজনীয়ে দি পঠিয়াইছিলে। আপোনালোকে যদি মোৰ ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে আপোনালোকে গম পাবই। মই ইয়াৰ আগৰ ভিডিঅ'টো লগৰজনীৰ ঘৰলৈ গৈছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁৱেই। তাই দি পঠিয়াইছিলে এই নাৰিকলটো। তাকে আজি তাই নাৰিকলটোৱে মই নাৰিকল লাড়ু বনাওঁ বুলি ভাবিলোঁ। আৰু এইফালে এওঁক কাটিবলৈ দিছোঁ, মানে নাৰিকলখিনি এনেদৰে কাটিবলৈ অকণমান কষ্ট হয়, সেইটো কাৰণে এওঁকে কাটিবলৈ দিছোঁ। এয়া এওঁ কাটি আছে। আৰু আপোনালোকে এটা কথা মন কৰিছেনে বাৰু, এইফালে দেখিছেনে তেওঁৰ হাতত টেটু আঁকি থৈছে। এইফালে টেটুটো বেটাৰ নামটোকে লিখি থৈছে। বেটাৰ জন্ম হোৱাৰ পাছত আৰিয়ান নামটো দিয়া হ'ল স্কুলত, তাকে লিখি থৈছে। আৰু এইফালে চাব দেই, এইফালে মোৰ নামটো লিখি থৈছে, দেখিছেনে বাৰু, মুনু বুলি মোৰ নামটো লিখি থৈছে। মানে মোৰ ঘৰত মতা নামটো মুনু, তাকে তেওঁ লিখি থৈছে। দেখিছেনে বাৰু কি যে কৰি থাকে। এইফালে নাৰিকল কটাও হৈ গৈছে। আৰু নাৰিকলখিনি এওঁ ধুনীয়াকৈ সৰু সৰু মানে টুকুৰা কৰি দিছে, তেতিয়া মিক্সিত দিবৰ কাৰণে সুবিধা হয়। আৰু ওপৰৰ কলা অংশখিনি এৰুৱাই দিছে। আৰু এই ওপৰৰ কলা অংশখিনি ধুনীয়াকৈ এৰুৱাই ল'ব লাগে, তেতিয়াহে মানে নাৰিকলৰ লাড়ুটো বগা চকচকীয়া ধৰণৰ হয়। আৰু বেছি ৰঙচুৱা হ'লে এনেও দেখিবলৈ বেয়া লাগে, সেইটো কাৰণে। আৰু এতিয়া এইখিনি মিক্সিৰ জাৰটোত মই লৈ ল'লোঁ, আৰু এইখিনি এতিয়া মিক্সিত পিচি ল'ম। এয়া চাওক, নাৰিকলখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এতিয়া এইখিনি মই প্লেট এখনত উলিয়াই ল'ম। এয়া প্লেট এখনত উলিয়াই লৈছোঁ। আৰু এইখিনি যিহেতু এটা নাৰিকল হয়, আৰু সেইটো কাৰণে এটা নাৰিকলত মানে মই একাপ চেনি ব্যৱহাৰ কৰিম। এয়া দেখিছেনে, মই এই চেনিখিনি ইয়াত এতিয়া দি দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু হাতেৰে যেনেদৰে মানে আটা মঠা হয়, সেইদৰে এইখিনি ধুনীয়াকৈ মানে মঠি ল'ম, হাতেৰে মঠিম আৰু ধুনীয়াকৈ। এয়া দেখিছেনে, নাৰিকল আৰু চেনিখিনি মই ধুনীয়াকৈ হাতেৰে মিক্স কৰি আছোঁ। মানে আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো দিব পাৰে, কিন্তু মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়া নাই। মানে হাতেৰে যদি মিক্স কৰা হয় তেতিয়া মানে লাড়ুটো বেছি ভাল হয়। মিক্সাৰখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আনফালে মই গেছত কেৰাহী এখনো পাতি ল'লোঁ, কিন্তু গেছটো মই এতিয়ালৈকে অন কৰা নাই। মানে যেতিয়ালৈকে মই সম্পূৰ্ণকৈ মিক্সাৰখিনি দি নলওঁ তেতিয়ালৈকে মই গেছটো অন নকৰোঁ। সম্পূৰ্ণকৈ মিক্সাৰখিনি দিয়াৰ পিছতে গেছটো অন কৰিম, কাৰণ নহ'লে মিক্সাৰখিনি ৰঙা পৰি যাব। গোটেইখিনি দিয়াৰ পাছত গেছটো অন কৰি দিলোঁ। আৰু একেবাৰে কম জুইত এইখিনি ধুনীয়াকৈ মই লৰাই লৰাই ভাজি থাকিম, পূৰা কণ্টিনিউ। অকণমানো মানে ৰখিব নালাগিব, পূৰা ভাজি থাকিব লাগিব। এয়া দেখিছেনে, চেনিখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। এইদৰে লৰাই লৰাই 15-20 মিনিটমান ভাজি থাকিব লাগে। মানে যেতিয়ালৈকে নাৰিকলখিনি গোটা হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগে। আৰু নাৰিকলখিনি লাহে লাহে গোটা মাৰিবলৈ আৰম্ভ কৰিছেই। নাৰিকল লাড়ুবিলাক বগা হ'বৰ কাৰণে আপোনালোকে যিখন কেৰাহীত নাৰিকলখিনি ভাজিব, সেইখন কেৰাহী হালধিৰ দাগ নথকা হ'ব লাগে, মানে চাফা হ'ব লাগে। যদি হালধি দাগ থকা কেৰাহী হয় তেতিয়াহ'লে সেই কেৰাহীখন আপোনালোকে ভিনেগাৰ আৰু বেকিং ছ'ডা অকণমানে যদি ভালকৈ ঘঁহি ঘঁহি ধুই দিয়ে তেতিয়াহ'লে কেৰাহীখন চাফা হৈ যায়। এয়া দেখিছেনে, মিক্সাৰখিনি সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল। আৰু এইফালে হেতা পাতত লাগি ধৰিছে। আৰু আপোনালোকে এটা কৰি চাব পাৰে, এনেকৈ অকণমান লৈ হাতেৰে মোহাৰি চাব। যদি হাতেৰে মোহাৰি চাওঁতে বল এটাৰ দৰে যদি হয় তেতিয়াহ'লে গম পাই যাব যে আমাৰ মিক্সাৰখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এয়া দেখিছেনে, এইটো বলটো হৈ গৈছে। মিক্সাৰখিনি মই এতিয়া প্লেট এখনত উলিয়াই ল'লোঁ আৰু অলপমান মেলি দিছোঁ, মানে বেছি গৰম হৈ আছে সেইটো কাৰণে। বেছি ঠাণ্ডা হৈ গ'লেও নহ'ব, লাড়ুটো বান্ধিবলৈ হ'লে মানে অকণমান গৰম হৈ থাকিব লাগিব। আৰু এতিয়া মই ছাইডৰ পৰা অলপ অলপকৈ লৈ লাড়ুবিলাক এটা এটাকৈ বনাই ল'ম। এয়া চাওক, এইটো প্ৰথম লাডুটো ৰেডি হৈ গ'ল। আৰু ইয়াত মই একো বেলেগ ব্যৱহাৰ কৰা নাই, মানে ইলাচি বা আপোনালোকে পাউডাৰ গাখীৰো ইউজ কৰিব পাৰে, কিন্তু মই সেইবিলাক একো দিয়া নাই। নাৰিকলৰ যিটো ফ্লেভাৰ সেইটো ফ্লেভাৰে ভাল লাগে, সেইটো কাৰণে অকল নাৰিকল আৰু চেনিয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইলাচি বা পাউডাৰ গাখীৰো এড কৰিব পাৰে।
এয়া দেখিছেনে নাৰিকলৰ লাড়ুকেইটা ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু আপোনালোকক মই একেবাৰে ধুনীয়াকৈ পৰিৱেশন কৰিয়ে দেখাই দিছোঁ। আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰলৈ মোৰ চেনেলটিলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি থ'ব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাই থাকিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ এটা অন্য ব্লগত। বাই বাই।